দাদা হেৰাই যোৱা দিন ধৰি প্ৰত্যেকজন জুবিন প্ৰেমীৰ কি দশা সেয়া হয়তো দুনাই কোৱাৰ প্ৰয়োজনেই বা ক'ত। তথাপিও ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সময় বাগৰিছে, অপেক্ষা মাথো ন্যায়ৰ, কিন্তু ন্যায় পালেও জানো আমি শান্তি পাম? কিয়নো ন্যায়ৰ মাজতোচোন প্ৰকাণ্ড শূন্যতাই বিৰাজ কৰিব। আমিচোন আৰু জুবিন দাক কেতিয়াও ঘূৰাই নাপাওঁ। প্ৰতি পলে পলে অনুভৱ কৰিছোঁ জুবিনবিহীন অসমৰ সম্পূৰ্ণ উকাৰো। তেওঁ কি দিয়া নাছিলে আমাক? সুখ, শান্তি, মৰম, ভালপোৱা, সপোন, বিষাদৰ প্ৰকৃত অনুভৱ। প্ৰত্যেকটো শব্দই যেন আমাৰ মাজত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। আনকি তেওঁ নিজৰ কষ্ট উপাৰ্জিত ধন মুক্ত হস্তে বিলাইছিল। কিমান একাগ্ৰতা, উদাৰতা আৰু মানুহৰ প্ৰতি ভালপোৱা থাকিলে এজন মানুহে সংগীত আৰু এটা জাতিৰ নামত নিজৰ উচৰ্গা কৰিব পাৰে, তেওঁ শিকাই গ'ল। সেয়ে আজি প্ৰত্যেকজন অসমবাসীৰ মন বিষাদগ্ৰস্ত, চৌপাশ ৰিক্ত। 31 অক্টোবৰ 2025 জুবিনদাৰ সপোন প্ৰজেক্ট ৰইৰোইবিনালে নতুন আৰু একেবাৰে শেষৰখন চলচ্চিত্ৰই মুক্তি লাভ কৰিলে। ছবি জগতৰ প্ৰতিটো অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত ৰইৰোইবিনালে। অসমীয়া চলচ্চিত্ৰ জগতৰ তথৈবচ অৱস্থাৰ পৰা সফলতাৰ পূৰ্ণতা, কিন্তু সকলোবোৰ যেন আজি আধৰুৱা। কাৰণ কায়িকভাৱে জুবিন দা আজি আমাৰ মাজত নাই। দাউ দাউকৈ জ্বলি উঠা চিতাৰ জুইৰ দৃশ্য চকুত ভাহে, শব্দ অহৰ্নিশে কাণত বাজে। দাদা সেই জুইকুৰাৰ মাজত নীৰৱে শুই ৰৈছিল, লগতে জ্বলি পৰি ছাৰখাৰ হৈছিল প্ৰত্যেকজন জুবিন প্ৰেমীৰ হৃদয়। কিন্তু জুইকুৰালেও কাৰো কোনো ধৰণৰ আক্ষেপ নাছিল। সকলো নীৰৱ দৰ্শক, বাকৰুদ্ধ, বুকু গধুৰ, মন অশান্ত। চৌপাশৰ কোলাহলৰ মাজত মাথো শূন্যতা। মহানায়কৰ মহাপ্ৰস্থান। তেওঁৰ সৃষ্টিয়ে লিখিছিল বিশ্বজয়ৰ গান, জুবিন দা, জুবিন গাৰ্গ। নমস্কাৰ, মই চিৰন্তন হাজৰিকা। জুবিন দাৰ প্ৰতি থকা শ্ৰদ্ধা জনাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। হঠাৎ এটি অনাকাংক্ষিত খবৰ, সপোনৰ গোচৰ কিন্তু সত্য, যি খবৰে সকলোৰে হৃদয় ভাঙি থানবান কৰি হৃদয়ৰ এটি কোণত কাহানিও মচি পেলাব নোৱাৰা এটা বিষ, যি বিষৰ বোজা আজীৱন কঢ়িয়াই লৈ ফুৰিব লগা এটি খবৰ। আমাৰ মৰমৰ প্ৰাণৰ শিল্পী, গানৰ শিল্পী জুবিন গাৰ্গ। জুবিন দাই নিজে কোৱাৰ নিচিনাকৈ নভবা কথাটিও হঠাতে হয় চাগে, পায়ো হেৰুৱালোঁ বুজি পোৱাৰ আগতে। ঠিক তেনেকৈয়ে কোনেও একো বুজি নোপোৱাকৈয়ে জুবিন দা আমাৰ মাজৰ পৰা হঠাৎ হেৰাই থাকিল। সেয়ে আজি সকলোৱে জুবিন দাক বিচাৰি বিনাই ৰৈছে। আৰম্ভণি ক'ৰ পৰা কৰিম ভাবিছোঁ, শব্দবোৰ বিচাৰিছোঁ, কিন্তু ভয়ানক শব্দবোৰে বাৰে বাৰে বাকৰুদ্ধ কৰে। শব্দবোৰ যেন নিজেই নিজৰ মাজত আবদ্ধ হৈ পৰে। জুবিন, যুগস্ৰষ্টা। জুবিন আকাশ চুব ক্ষমতা ৰখা এটি নাম, আৰু পাৰ্চী ভাষাত জুবিন নামৰ অৰ্থ হ'ল দ্য ফাইনেষ্ট ওৱান। আৰু জুবিন দাই নিজে কোৱাৰ নিচিনা জুবিন নামৰ অৰ্থ হ'ল এখন চোকা তৰোৱাল, যিখন তৰোৱালে আপোনাৰ মোৰ সকলোৰে হৃদয়, মন, মগজু, ডিঙিত আঘাত কৰিব জনা এখন তৰোৱাল।
যি তৰোৱালে মগজুত আঘাত কৰি সংগীতৰ গভীৰতা প্ৰকৃত অৰ্থ বুজিব শিকালে, যিখন তৰোৱালে আপোনাৰ মোৰ সকলোৰে হৃদয়ত আঘাত কৰি প্ৰেম, ভালপোৱা, বিষাদৰ প্ৰকৃত অৰ্থ বুজিব শিকালে, আৰু যিখন তৰোৱালে আপোনাৰ মোৰ বেচুৰা কণ্ঠত আঘাত কৰি গান গাব শিকালে। কথাবোৰে প্ৰমাণ যে তেওঁ অনন্য, তেওঁ তেনেই সাধাৰণ হৈও অসাধাৰণ আছিল। তেওঁ এজন প্ৰকৃত শিল্পী, নিৰ্ভেজাল শিশুসুলভ মনৰ অধিকাৰী, যি অনামিকা হাঁহিৰ সুৰৰ লহৰেৰে আহি মায়াসনা কণ্ঠৰে পাখি মেলি জীৱনৰ চিলা উৰুৱাই জুবিনৰ গানেৰে সংগীতৰ ধৰাত আশাৰ নতুন ৰং ছটিয়াই ৰামধেনু সাতো ৰঙেৰে প্ৰতিজনৰ মনত ৰং বিলাই একতাৰ শিকলিৰে বান্ধিব জনা এজন প্ৰকৃত শিল্পী, যিজনে বিষাদৰ ৰাতি বাহিৰ সুৰ হৈ স্নিগ্ধজনক বিলাব জানে। অমানিশাও তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠে, যাৰ মায়াসনা কণ্ঠৰ মায়াবিনী সুৰৰ লহেৰেৰে প্ৰত্যেকজন সংগীতপ্ৰেমীৰ হৃদয়ত আকাশে বতাহে অসমীয়া সংগীতত নতুন জোৱাৰ আনিলে। মনত আছে অসমীয়া চলচ্চিত্ৰ জগতৰ শোচনীয় অৱস্থা, শ্লোগান দৌৰি দৌৰি যাম মিছন চাইনা চাম, এটা মাইলষ্টন। আকৌ এবাৰ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চন, অসমীয়া চলচ্চিত্ৰৰ লগতে ভাৰতীয় ছবি জগতৰ বহু অভিলেখ ভংগ কৰি ৰইৰইবিনালে। তেওঁক প্ৰশংসা কৰিবলৈও যেন আমাৰ হাতত শব্দৰ অভাৱ। জুবিন দা অতুলনীয়। জুবিন দাক বিচাৰি ফুৰা মনটো ক'ত লগাম, এটা মনৰ মাজত অহা প্ৰশ্ন, উত্তৰ হয়তো আপোনাৰ মোৰ লগত নাই। কাৰণ যেতিয়া অকলশৰীয়া হৈছিল, তেওঁৰ সংগীতৰ সুৰৰ শব্দই সাহস দিছিল, আৰু জনসাধাৰণৰ পক্ষত সাহস হৈ সন্মুখত থিয় দিয়া ঢালখন অবিহনে আমিবোৰ নিথৰুৱা। তেওঁৰ সৃষ্টি একোটা নিখুঁত সৃষ্টি, সৃষ্টি তেওঁৰ সাধনা। সেয়ে সৃষ্টিক তেওঁ নিজৰ ঊৰ্ধত ৰাখি এটা জাতিৰ জীৱন পৃষ্ঠাত সংযোগ কৰি গৈছিল একোটা নিখুঁত সৃষ্টি। তেওঁ কৈছিল, সংগীতত বহিলে পাহৰি যাওঁ মই কি হেৰুৱাইছোঁ কি পাইছোঁ। কৈছিল, লাইফ ইজ এ বিগ লেমন উইথ এ ড্ৰপ অফ চুইটনেছ ইনচাইড। আৰু কৈছিল, মই মোক সলনি নকৰোঁ, কাৰণ মোৰ সৃষ্টিশীল মনটোক বান্ধি ৰাখিলে সৃষ্টিৰ জন্মত বাধা আহিব। আৰু যি সৃষ্টিয়ে প্ৰতিজন শ্ৰোতা, প্ৰতিজন জুবিন প্ৰেমীৰ, প্ৰতিজন অসমীয়াৰ কোহে কোহে আজি বিৰাজমান। তেখেতৰ প্ৰতিটো সৃষ্টি যাদুকৰী কণ্ঠই গাইছিল বিশ্বজয়ৰ গান। যি সৃষ্টিয়ে মানুহক একতাৰ জৰিৰে বান্ধিছিল, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগ কৰিছিল, কাৰণ তেওঁ অনন্য। এক বৰ্ণিল যাত্ৰা। আমি কিমান ভাগ্যৱান, এক সৃষ্টিশীল সুৰীয়া বৰ্ণিল যাত্ৰাত আপোনাৰ মোৰ উপস্থিতি। আমি এজন মহান পুৰুষৰ সান্নিধ্য পোৱাৰ সুযোগ পালোঁ, কিন্তু তেওঁ হঠাৎ নোহোৱা হৈ যোৱা বিষাদৰ বোজা ওৰেতো জীৱন কঢ়িয়াই লৈ ফুৰিব লাগে। এটি অমূল্য সম্পদ
আমি অকালতে হেৰুৱালোঁ। যিজনৰ সৃষ্টিয়ে অসমীয়া জাতিক সংগীত শিল্পত আৰু বহু বেছি সমৃদ্ধিশীল কৰিলেহেঁতেন। Time is gone. Time can kill you any time. বিৰাট ভয় কৰোঁ মই এই ঘড়ীটো মানে সময়ক সুধিলে সময়ে ক'ব, ৰ'দেই হওক বা বৰষুণেই হওক, দিন হওক বা খুব পৰা আন্ধাৰ হওক, পৰিস্থিতি যিয়েই নহওক, মই সদায় আগবাঢ়োঁ, তুমিও মোৰ সৈতে ব'লা। এই সময়ে সকলোবোৰ নিয়ন্ত্ৰণ কৰে। সেয়ে হয়তো যেতিয়াই এখন সমাজৰ বাবে একোজন দেৱপুৰুষৰ প্ৰয়োজন হয়, তেতিয়াই হয়তো এনেকুৱা একোজন ঈশ্বৰৰ জন্ম হয়। আৰু সেয়ে হয়তো বা তেওঁ যিটো কামৰ বাবে আহে, সেই কামবোৰ নিজৰ জীৱনৰ ঊৰ্ধত ৰাখি বিনিময় নিবিচাৰি সময়ৰ হাতত হঠাৎ বিলীন হৈ যায়। জুবিনদাৰ অনুপস্থিতিয়ে প্ৰতি পলে পলে সমূহ জুবিন প্ৰেমীক কষ্ট দিব। এই ক্ষতি অপূৰণীয় ক্ষতি, যাৰ অনুপস্থিতিৰ শূন্যতা হয়তো কেতিয়াও পূৰণ নহ'ব। যিজনক লৈ আমি গৰ্বিত, তেখেতক লগত লৈ তেখেতৰ সৃষ্টিৰাজিৰ উৎসৱ উদযাপন কৰাৰ সময়ত আমি আমাৰ আৱেগ, গৰ্ব, উজ্জ্বল নক্ষত্ৰটো মাছ সাগৰৰ মাজত হেৰুৱাই পেলালোঁ। তেওঁ বহু কথাই শিকাই গ'ল। তেওঁৰ আদৰ্শ, তেওঁৰ জীৱন দৰ্শন, তেওঁৰ সৃষ্টি, তেওঁ যে এজন আজন্ম বিপ্লৱী, আৰু লগতে তেওঁ শিকাই গ'ল জীৱন জীয়াবলৈ বহু টকাৰ প্ৰয়োজনেই বা কিহৰ। অনন্তকাললৈ জীৱন জীয়াবলৈ লাগে মাথো এখন পবিত্ৰ হৃদয়, উদাৰতা, মৰম, ভালপোৱা, চৌপাশে মানুহ আৰু মানুহ। জুবিন নাম নহয়, এটি অনুষ্ঠান, এটা জাতিৰ সত্তা। জুবিন অদ্বিতীয়। জুবিন মানে মুক্ত, দক্ষ, উদাৰ, সুৰীয়া কণ্ঠ, সাধনা, শক্তি, প্ৰেম, শিশুসুলভ নাহৰৰ দেশ ভালপোৱা এজন তেনেই অসাধাৰণ শিল্পী, যিজনৰ কণ্ঠত প্ৰাণ পাইছিল বিহুগীত। তেওঁৰ অবিহনে বিহু হৈ ৰ'ব উকা, তেওঁৰ অবিহনে বিশাল মঞ্চখন উকা হৈ ৰ'ব। তেওঁ আৰু কেতিয়াও গায়কভাৱে নাহে মায়াবিনী ৰাতি, বাহিৰ সুৰ হৈ এন্ধাৰ ফালি স্নিগ্ধ জোনাক বিলাব। তেওঁৰ অবিহনে জোনাকেও হিয়া উজৰি জোনাক বিলাব, অপাৰগ হৈ ৰ'ব। শৰতৰ শেৱালিৰ সুবাস সৌন্দৰ্য ম্লান তেওঁৰ অবিহনে, সহজ মুঠেও নহয়। 3টা দশক ইউক্লিপ্টাছ গছৰ দৰে তিয়াই দি থকা জুবিনদা গ'লগৈ, ৰৈ গ'ল তেওঁৰ কালজয়ী সৃষ্টি, দি গ'ল তেওঁৰ সৰ্বোচ্চ। তেওঁ অবিহনে তেওঁৰ অনবদ্য সৃষ্টিক লগত লৈ আমি আগুৱাব লাগিব। তেওঁ বিচৰা ধৰণে সকলো কৰি গ'ল, দি গ'ল, লগত লৈ গ'ল মৰম আৰু মৰম। তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে সম্পূৰ্ণ, আৰু আমিবোৰ তেওঁৰ অবিহনে আধৰুৱা। আমি সকলোৱে অশ্ৰুসিক্ত নয়নেৰে জুবিনদাক শেষবাৰৰ বাবে হিয়া ভৰাই চাইছোঁ। জুবিনদাৰ লগত সুৰত সুৰ মিলাই গাইছোঁ। নভবা কথাও হঠাতে হৈ চাগে, পায়ো হেৰুৱালো বুজি পোৱা। ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতি পুৱাব কেতিয়া, ডাৱৰে ডাৱৰে, এন্ধাৰে সিপালে, জেউতিও নাইকিয়া। নভবা কথাতেও হঠাতে হৈ চাগে, পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে। তেওঁ প্ৰতিটো প্ৰজন্মৰ হৃদস্পন্দন। জুবিনদা অনন্তকালৰ এক সুৰীয়া সত্তা। জয় জুবিনদা।